নদী আৰু নাৰী জাগ্ৰত শক্তি মহিলা শক্তি চৰাইদেউ জিলা সমিতি গঠন যিসকলে আমাক ভয় ভাবুকি দি আছে মই দেখুৱাই দিব বিচাৰিছো এইখিনি আমাৰ সৈনিক কোনো কাৰণতে এৰি নিদিয়ে পইচা পাতি মেনেজ হোৱা সংগঠন নহয় বহু ক্ষেত্ৰত দেখো ক'ৰবাত ধৰিলেগে টকা মানুহে বোলে পইচা দি দিলে সুযোগ আছে যে তাৰ পিছত আৰু তেওঁলোকে সেই মানুহটোক মানে একো নকৰে এইটো কিন্তু বৈকুণ্ঠ প্ৰিন্স পাঠকৰ নেতৃত্বত থকা এই সংগঠনে কোনো দিনাই কেতিয়াও কৰিব নোৱাৰিব দুৰ্ভগীয়া নাৰীৰ কাৰণে সদায় মাত দিব লাগিব সবলভাৱে কৰিব লাগিব ইয়াৰ পিছত আমি কলেজবিলাকলৈ যাম এয়া মৰিগাঁও জিলা নদী আৰু নাৰী জাগ্ৰত শক্তি অসম এয়া আপোনালোকে চাওক মৰিগাঁও জিলাত আমি কাম কৰি আছো আৰু অতি দুখৰ কথা গীতা আমাৰ মাজৰ পৰা বিদায় মাগিছে সেক্ৰেটাৰী তেখেত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতৰো সমবেদনা জ্ঞাপন কৰিছো এই মুহূৰ্ততে নাৰী আৰু নদী জাগ্ৰত শক্তি অসমৰ এয়া কঠোৰ শাস্তিৰ দাবীত আমি চাউলধোৱা থানাত আমি এজাহাৰ দাখিল কৰিছিলো এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা কৰিছে তাৰ বাবে মই লখিমপুৰ জিলা আৰক্ষীকো ধন্যবাদ দিছো এইখিনিও মই লগে লগে দেখুৱাই দিলো কোনেও যিসকলে ভয় ভাবুকি দি আছে আমি তেখেতসকলক আমাৰ এই শক্তিৰ পৰিচয়টো আমি দেখুৱাই দিছো কুমাৰপাৰা নামঘৰত আমাৰ এয়া হৈছিলে এইটো কি কয় মানে যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহ বৈঠক সেয়া হৈছিল আৰু এয়া নদী আৰু নাৰী দুলীয়াজান আঞ্চলিক সমিতি এইখন দুলীয়াজান আঞ্চলিক সমিতি গঠন হৈ আছে গতিকে এনেকে ধৰণে আমি কাম কৰি আছো আৰু পেপাৰ কাৰ্ড কিছুমান আছিলে হয়তো থাকি আহিছে এয়া আমাৰ কামৰূপ বাইহাটা মই বাইহাটা চাৰিআলিত আমাৰ যথেষ্ট সক্ৰিয় গ্ৰুপ আছে গতিকে বাইহাটা চাৰিআলিত যিসকলে পৰকীয়া প্ৰেম কৰি আছে তেওঁলোকে অৱসৰ ল'বৰ কাৰণে মই বিনম্ৰতাৰে মই জনাম আৰু প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলাৰ প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিছে মৰিগাঁও এইটো কোনো ফাউণ্ডেশ্যন নহয় দেই আমাক পৰৱৰ্তী সময়ত আমি এইবিলাক কাম কৰি দেখুৱাইছো চৰকাৰে আমাক ফাণ্ড দিব একোৱেই নহয় ইয়াত একোৱেই কৰিব লাগিব ইয়াত টকা ঘটিবই নোৱাৰিব টকা ঘটা বেলেগ কাৰবাৰ আছে বেলেগ কৰিব লাগিব ইয়াত অকল দুৰ্ভগীয়া নাৰীৰ কাৰণে কাম কৰো আমি কোনো NGO নহয় কোনো ফাউণ্ডেশ্যন নহয় আমি শক্তি মাত্ৰ আমি বেদনাবিলাক আমি ঠিক কৰিব বিচাৰিছো এইবোৰ যে দেখুৱাইছো নাভাবিব মই তথ্য গোটাই মোৰ ভৱিষ্যতে যদি মোক তেনেকুৱা কৰিবলৈ যাওঁ আপোনালোকে ৰাজহুৱা শাস্তিৰ কাৰণে মই সদায় মোৰ পাতি লম ইয়াত ভগ্নীসকলে উচিত ন্যায় পাবই লাগিব আৰু নেপোৱালৈকে মই এৰি দিম এনেকুৱা ধৰণে এয়া ভিন্ন ঠাইত এজাহাৰ দাখিলৰ আমাৰ এইখিনি গোটেইখিনি মই বস্তু দেখুৱালো আপোনালোকে এতিয়া একত্ৰিত হৈ পেলাই আগবাঢ়িব লাগিব আমাৰ